কৃষ্ণ কৃষ্ণ। হে ৰাম ঋষি নিগদতি শুনা বিদুৰ মহন্ত ও তিনিবাৰ ইন্দ্ৰে যজ্ঞ ঘোৰা হৰিলন্ত ধৰিলন্ত পাখণ্ডৰ বেশ বিপৰ্যয় ও দেখি মোহ ভৈল মন্দিৰ মতি লোক ছয়। হে ৰাম মহামন্দমতি জিত জ্ঞানত বিহীন ধৰিলা নিন্দিত সেই পাখণ্ডৰ চিন ধৰিলন্ত ইন্দ্ৰ দেৱে যেহি বেশ চই ও চাহিবাকো যজ্ঞ নহে মহাপাপময়। হে ৰাম সেহি চিহ্ন হব কব লয় লোকে খণ্ড এতেকে সে সিটো বেশ নামত পাখণ্ড পৃথু নিপ তীৰ যজ্ঞ নাখিবাক প্ৰতি ও লৈলা শেষি বেশ দেৱ ৰাজসুৰপতি পাছে পৃথু পুত্ৰে যাই ইন্দ্ৰ কষে দন্তে ও এৰিলন্ত হিত বেশ সভয় মনতে অনন্তৰে সেই বেশ খুবে সমানিয়া ও লৈলন্ত মনুষ্য সবে আনন্দ কৰিয়া অধৰ্মৰ বেশ সিটো আতি বিপৰীত ও ধৰ্মহেন মানি মোহ কৰায় চিত্ত। হে ৰাম শুনা যেন মত কহো বেশৰ লক্ষণ যাক দৰ্শনে অজ্ঞানীৰ হৰে মন ভস্ম ধূলি ধূসৰিত শৰীৰ সকল ও মাথে বান্ধি আছে ঘোৰ জতাৰ পতল। হে ৰাম কৰ্ণত কুণ্ডল মনুষ্যৰ অস্থিময় অনুযত অলংকাৰ হিয় হে নয়।
দিগম্বৰ বেশ নাহি বসন কতিত ও ঊৰ্ধ্বভাগে বস্ত্ৰ মাত্ৰ মৃত্তিকাৰঞ্জিত কৰত মনুষ্য মালা কাষ্ঠৰ দ্বাদশ ও মধ্য মাংস খায়ে সদা যেহন ৰাক্ষস আপাত মধুৰ সিটো পাখণ্ডৰ বেশ ও তাকে ভাল বুলি ভুল অনেক প্ৰবেশ নানা বাক্য দেখা অনেক যুগুতি ও ইহ পৰ কালে বোলে এহি খেমুকুতি হে ৰাম এহি পৰম্পৰা ভৈল পাখণ্ড বিস্তৰ এৰিল আচাৰ কুল নিয়ম বেদৰ শিশৱকাৰ জক পৃথু নৃপতি জানিল ও ইন্দ্ৰ কলা গিয়া মহা ক্ৰোধ সম্পঞ্জিল ধৰ্ম পাল ভূয়া কৰে অধৰ্মৰ বেশ ও কৰিলে মোহৰ লোক পাখণ্ড নিশেষ মাৰিবইন ৰক আজি